আমাৰ প্ৰাক্তন বিধায়ক প্ৰাক্তন মুখ্যমন্ত্ৰী ডাঙৰীয়াই মাজুলী আজি যি পদাৰ্পণ কৰিছে সেইজন ব্যক্তিয়ে শ্ৰীমন্ত শংকৰ গুৰুজনাই যি সত্ৰ নগৰী প্ৰতিষ্ঠা কৰি যি সপোন সেই সপোন বাস্তৱিত কৰা ব্যক্তিজন আছিল প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল। আজি তেখেতৰ নেতৃত্বত আমি যি জিলা পাবলৈ সক্ষম হ'ল, যি ইউনিভাৰ্চিটি পাবলৈ সক্ষম হ'লোঁ, পলিটেকনিক কলেজ পাবলৈ সক্ষম হ'লোঁ, মডেল কলেজ পাবলৈ সক্ষম হ'লোঁ, বিভিন্ন কাৰ্যালয় পাবলৈ সক্ষম হ'ল। ইয়াৰ পিছত যোৰহাট মাজুলী দলঙৰ কাৰণে আমাৰ ছাত্ৰ সংগঠন, আমাৰ সত্ৰ অধিকাৰ, আমাৰ মাজুলী ৰাইজে মাজুলী দলঙৰ কাৰণে যেতিয়া কংগ্ৰেছ চৰকাৰৰ দিনত কংগ্ৰেছৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক যেতিয়া তেখেতৰ আবেদন কৰিছিল তেতিয়া আমাক এটাই পৰামৰ্শ দিছিল, মাজুলী ৰাইজক যে কদলবোৰ বনাই থাকিবলৈ পৰামৰ্শ দিছিল। আজি আমাৰ চৰকাৰৰ আমাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালদেৱৰ আৰু অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী দেৱৰ আমাৰ হিমন্ত বিশ্ব শৰ্মাদেৱে আজি তেনে আমি যোৰহাট মাজুলী দলং পাবলৈ সক্ষম হ'ল, দুলাগুৰি দলং পাবলৈ সক্ষম হ'ল আৰু যোৰহাট ডিব্ৰুগড়ৰ পৰা মাজুলী আহিব পৰা আমাৰ পুল ৰাস্তা বনাই দিয়া হ'ল আৰু নামনি মাজুলীৰ গড়মূৰৰ পৰা মিছামাৰীলৈকে পুল ৰাস্তা বনাই দিয়া হৈছে আৰু গলি গলি আজি আমাৰ সকলো জেগাতে ৰাস্তা যি কেঁচা ৰাস্তা আছিল এই কেঁচা ৰাস্তাবোৰ পকা কৰি দিয়া হৈছে। আপোনালোকে অকণমান আপোনালোকে চকু মুদি আগৰ কথাবোৰ ভাবি চাওক। আগত যিধৰণে 2016 চনত 2016 চনৰ আগত যিদৰে আমি ঘৰৰ পৰা ওলাই যোৱাৰ লগে লগে পেণ্ট কোচাবলগীয়া হৈছিল, চাদৰ মেখেলা কোচাবলগীয়া হৈছিল, চাইকেল আমি দাঙিবলগীয়া হৈছিল, এনেকুৱা এটা জেগাত আজি আমাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালদেৱে অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰীদেৱে যিধৰণে আজি আমাৰ ৰাস্তা পদূলি অফিচ কাছাৰী সম্পূৰ্ণ কৰিলে তেখেতক বহুত বহুত ধন্যবাদ জনাইছোঁ। আজি আমি ক'বই লাগিব তেখেতসকলৰ নেতৃত্বত আজি অসমত দুৰ্নীতিমুক্ত হৈছে, দুৰ্নীতিমুক্ত হৈছে। 1,60,000 চাকৰি পাবলৈ সক্ষম হ'ল। আমাৰ ইয়াতে 2,000 চাকৰি পাবলৈ সক্ষম হ'ল। চাকৰি কোনো আঙুলিয়াব পৰা নাই। 1 পইচা দুৰ্নীতি কৰিছে, 1 পইচা কোনোবাই এমএলএ মন্ত্ৰী পইচা দিছে বুলি। আজি কংগ্ৰেছৰ দিনত 10,15,000 পৰা 1 কোটি লৈ চাকৰি কিনিবলগীয়া হৈছিল। আজি আমি যিধৰণে PMI ঘৰ যিধৰণে আমি পাবলৈ সক্ষম হৈছোঁ, আমাৰ কোনো 1 পইচা দিবলগীয়া হোৱা নাই। আজি এনেকৈ আমি PMI ঘৰ পাবলৈ সক্ষম হৈছোঁ। আমি আমাৰ লগত আজি আমাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমাক যিধৰণে মাজুলীৰ সপোন দেখিছিল, এই সপোন বাস্তৱত কৰিবৰ কাৰণে ময়ো মাজুলী বিধায়ক হিচাপে দিনে ৰাতিয়ে মই যুঁজিছিলোঁ। আজি মই এটাই গৌৰৱ অনুভৱ কৰোঁ, আজি মাজুলী অসমৰ ভিতৰত মাজুলী লেখত ল'বলগীয়া জিলা হ'ল। মই ভাবোঁ আজি আপোনালোকে সকলো কথা ভাঙি পাতি আমাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ডাঙৰীয়াক ক'ব। মই ভাবোঁ আমি আগৰ কথাবোৰ চিন্তা কৰি বৰ্তমান আমি কেনেকৈ ভৱিষ্যত কি ধৰণে আমাৰ সপোন শ্ৰীমন্ত শংকৰ গুৰুজনাই যি সত্ৰ নগৰী যিটো সপোন, এই সপোন বাস্তৱত কৰাৰ কাৰণে অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱ আৰু আমাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালদেৱক মই কোটি কোটি প্ৰণাম জনাই মই ইমানেই কৈ ধন্যবাদ। সন্মানীয় বিধায়ক মহোদয় তথা আগন্তুক বিধানসভা নিৰ্বাচনৰ প্ৰকৃত